এতিয়া মই গৈ আছোঁ পোষ্ট অফিচ। এয়া আমাৰ ঘৰৰ আগফালৰ ৰাস্তাবোৰ। এইটো হৈছে বাথৈখালী। বড়োবিলাকে ইয়াতে বাথৌ পূজা উদযাপন কৰে। অলপ আগত গ'লে আমাৰ মই পঢ়া স্কুলখন দেখা পাম। আহকচোন চাওঁ মই পঢ়া স্কুলখন। এয়া আহি পালোঁ মই পঢ়া স্কুলখন। এখন সৰুৰ পৰা পঢ়িছিলোঁ মই 4 ক্লাছলৈকে। এইখন মই পঢ়া প্ৰাথমিক বিদ্যালয়খন। সৰুৰ স্মৃতিবোৰ ইয়াতে পঢ়িছিলোঁ মই। এখন মোৰ পঢ়াশালী। কিমান ধুনীয়া ন? মোৰ বিদ্যালয়। আগৰ স্মৃতিবোৰ মনত পৰি যায়। এইটো আমাৰ ৰাজহুৱা কৃষ্ণ নামঘৰ হয়। হৈছে আমাৰ পাব্লিক হেল্থৰ কোৱাৰ্টাৰবোৰ। মই হেল্থৰ অফিচৰ ওচৰতে থাকোঁ যিহেতু। পাব্লিক হেল্থৰ কোৱাৰ্টাৰ। কি ধুনীয়া প্লেচটো। এইটো হৈছে লেচু বাগানৰ ফালে যোৱা ৰাস্তা। এয়া মই পোষ্ট অফিচলৈ গৈ আছোঁ। ঘৰৰ পৰা বেছি দূৰ নহয়, অলপ আঁতৰত হয়। যিহেতু মই গুৱাহাটীত থাকোঁ, গুৱাহাটীৰ পাব্লিক হেল্থৰ হেঙেৰাবাৰীত আছে পোষ্ট অফিচটো। তালৈকে গৈ আছোঁ। চাওকচোন জেগাবোৰ ইমান ধুনীয়া। ধুনীয়া ঠাইবোৰ। এইটো হৈছে আমাৰ শিৱ মন্দিৰ। এয়া হৈছে আমাৰ বাস্কেটবলৰ ফিল্ডখন। এতিয়া বাস্কেটবল খেলে। এয়া আমাৰ স্কুলৰ সন্মুখত অলপমান জিৰণি লোৱা ঠাই। মই আহি অলপ জিৰণি লৈছোঁ। ইয়াতে বহুত মানুহ আহি এনেকৈ ল'ৰা ছোৱালীবিলাক আহি জিৰণি লয়। ল'ৰা ছোৱালী নহয়, ডাঙৰ মানুহো আহি এনেকৈ অলপমান জিৰাই ইয়াতে। যিহেতু ডাঙৰ গছ আছে, গছৰ তলতে বহি সকলোৱে এনেকৈ জিৰায়। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এঠাইলৈ গ'লোঁ, মানে মোৰ পোষ্ট অফিচত আমাৰ ঘৰৰ ওচৰতে মোৰ আধাৰ কাৰ্ডখনৰ কাৰণে। বাট আধাৰ কাৰ্ডখন এতিয়ালৈ ওলোৱা নাই, মই এনেই গ'লোঁ। কিন্তু আধাৰ কাৰ্ডখন নহ'লেও মই এটা বস্তু লৈ আহিলোঁ আহোঁতে। পৰ্ক লৈ আহিলোঁ আৰু ভাবিলোঁ আজি গৰম গৰম ভাতৰ লগত পৰ্ক বনাম। চ' শ্বেয়াৰ কৰি দিম আপোনালোকক মই কেনেকৈ বনাইছোঁ। চ' চাই থাকিব মোৰ ভিডিঅ'। এতিয়া পৰ্কখিনি অলপমান সিজিব দিছোঁ, মানে অলপ বইল কৰি দিওঁ আৰু গৰম পানী কৰি। বইল কৰি দিলে ভাল হয়, গতিকে বইল কৰি দিছোঁ। এতিয়া মই পৰ্কৰ কাৰণে যোগাৰ কৰি ল'লোঁ। চাওকচোন কি যোগাৰ কৰিলোঁ। এয়া আলু, এয়া পিঁয়াজ কুটি ল'লোঁ, এয়া কেপচিকাম, এয়া বিলাহী, এয়া আদা নহৰুৰ পেষ্ট, এয়া হ'ল মছলা, জিৰা, মিট মছলা, চিকেন মছলা, ধনিয়া পাউডাৰ, মিৰ্চি পাউডাৰ, গৰম মছলা। এইখিনি যোগাৰ কৰি ল'লোঁ মই এতিয়া। আৰু এতিয়া মই মাংসখিনি এনেকৈ ওলাই ল'লোঁ, বইল কৰা মাংসখিনি এনেকৈ কাঁহীখন ওলাই ল'লোঁ। এতিয়া বনাওঁ, আহক চাওঁ। এতিয়া কেৰাহীটো অলপ গৰম হ'ব দিলোঁ। এতিয়া মই ইয়াত মিঠাতেল দি দিম। বেছি দিব নালাগে, যিহেতু পৰ্কৰ মানে মাংসখিনিৰ তেল ওলায়েই, চ' অলপ কমাই দিছোঁ। তেলটো অলপ গৰম হ'ব দিম।
তাৰপিছত মই ইয়াত পিঁয়াজ দি দিম। এতিয়া তেলখিনি গৰম হ'ল, মই ইয়াত পিঁয়াজখিনি দি দিম। এতিয়া ইয়াক অলপমান ৰংচোৱা হ'বলৈ দিম। পিঁয়াজখিনি অলপ ৰংচোৱা হোৱাৰ পিছত আদা নহৰু পেষ্টটো দি দিম। পিঁয়াজটো প্ৰায় ৰংচোৱা হৈ উঠিছে, মই এতিয়া আদা নহৰু পেষ্টটো ঢালি দিম। অলপমান এনেকৈ লৰাই আপুনি ভাজি থাকোঁতে হালধি দি দিব পাৰে। পিঁয়াজ নহৰু আৰু আদা পেষ্টটো প্ৰায় হৈছে, ৰংচোৱা হৈ উঠিছে। চ' মই ইয়াতে বইল কৰা পৰ্কখিনি ঢালি দিম। অলপমান লৰাই মই ইয়াত নিমখখিনি জোখমতে দি ল'ম। এতিয়া অলপ লৰাই দিব এনেকৈ। তলত লাগি নোযোৱা কৰি এনেকৈ অলপ ফ্ৰাই কৰি থাকিব। মাংসখিনি অলপ ফ্ৰাই হৈ উঠিছে, চ' মই ইয়াতে আলুখিনি দি দিম। আলু আৰু কেপচিকামখিনি দি ল'ম। তেল লৰাই দিব, অলপ সময় লৰাই ঢাকনখন মাৰি থৈ দিব। এতিয়া মাংসখিনি প্ৰায় সিজি উঠিছে, মই বিলাহীখিনি দি দিম, অলপ লৰাই দিম। মই এতিয়া এই গৰম মছলাখিনি অলপ গুড়ি কৰি ল'লোঁ, আৰু এয়া জালুক আৰু এয়া ধনিয়া পাত ৰেডি কৰি ল'লোঁ। পৰ্কখিনি প্ৰায় উতলি আছে, মই গৰম মছলাখিনি দি দিম আৰু জালুক অলপ দি দিম। অলপ লৰাই অলপ দেৰিকৈ ধনিয়া পাতখিনি দি দিম। আৰু মাংসখিনি প্ৰায় হ'ল, আৰু এতিয়া খাব বাকী আছে, চ' খাই লওঁ। আৰু আপোনালোকে ক'ব মোৰ মাংসখিনি চাই কেনেকুৱা হৈছে। মোৰ পৰ্ক ৰেচিপিটো ঘৰুৱা হিচাপেই বনালোঁ, হয়তো ভাল হ'বও পাৰে নহ'বও পাৰে। আপোনালোকে ক'ব মোক কমেণ্ট বক্সত জনাই কেনে। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া হৈ গ'ল পৰ্ক কাৰী।